হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে সুপ্ৰভাত জনাই মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এইফালে আমি চাহ খাই আছোঁ এতিয়া এইফালে দুলৰাজ দা তো বৌয়ে চাহটো বনাই দিলে এতিয়া টাইম 7:15 হৈছে গুড মৰ্নিং তো আজি যাবগৈ লাগিব আৰু আজি লগাই 3 দিন হ'ব ইয়াত থকা তো বেছি দিন থাকিব নোৱাৰি ন তো আজি যাবগৈ লাগিব আৰু এইফালে দাদাজনৰ ফোন এটা আহিছে কথা পাতি আছে তো আজি যামগৈ বুলি ভাবিছোঁ আজি গৈ কিনে ডাইৰেক্ট ঘৰলৈ নাযাওঁগৈ চাবুৱাত থাকিব লাগিব চাবুৱাত দাদা এজন আছে তাত সোমাব দিছে তো আজি গৈ কিনে তাতে সোমামগৈ আৰু এইফালে বৌয়ে লাল চাহ আৰু এইফালে চিৰা ভাজি দিলে মোক চাহ দিয়া নাই এতিয়া আমি দুইজনে চাহ খাই আছোঁ আৰু দুলদাগত থকা 3 দিন হ'ল মানে আজিৰ দিনটো লগাই 3 দিন হ'ব তো আজি যাম সেইটাত শুবলৈ দিওঁ বাহিৰত শুবলৈ দিওঁ তো আপুনি কিবা ক'ব নেকি মই কিনো ক'ম আৰু বাহিৰতে হোৱা আৰু তাকে শুনিয়ে জানা আৰু ধুনীয়া আৰু কেনে পাইছা ভাল লাগিলে থাকি কেনে মানে সঁচাকৈ মানে আপোনালোকে ভিডিঅ'ত যেনেকৈ আপোনালোকে দেখিবলৈ পায় ন তো ৰিয়েলত মানে আৰু ভাল মানে অন্তৰৰ পৰা মানে বেছি ভাল লাগিলে ভাল কৈছে মানে বহুত ফ্ৰী আছে মানুহজন সঁচাকৈ বহুত ভাল হয় সহায় কৰে মানুহক বহুত সহায় কৰে তো মোকো সহায় কৰিছে যেনেকৈ তো আপোনালোকেও ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট কৰি যাব এনেকৈ যাতে আৰু আগবাঢ়ি যাব পাৰোঁ চেনেলটোৰ বিষয়ে কিবা ক'ব নেকি আপুনি তোমাৰ কৰিব ন কিয় নকৰিব ছাপোৰ্টটো কৰিছে দেখোন আৰু কৰক যাতে আৰু আগুৱাই যায় একদম মানে এইবোৰ আৰু ছাপোৰ্ট কৰক আগুৱাই যায় যাতে আপোনালোকৰ ছাপোৰ্টৰ বাবে বাট চাই ৰৈ আছে আৰু এতিয়া বৌয়েনো কি কৰি আছে দেখা দিছোঁ আপোনালোকক এয়া হৈছে ধনুকলৈ বৌয়ে পঢ়াই আছে কিবা ক'ব নেকি কৈ দিয়ক কি ক'ম আৰু দেখিছে বোলে বৌয়ে টিউশ্যন কৰাই আছে এই বৌ কিবা এটা কৈ দিয়ক কি ক'ম আৰু তুমি আহিলা থাকিলা বহুত ভাল লাগিলে আৰু চবে ভাইটি চেনেলটো ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুনিলে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে ভাইটিজনে ৰাতিপুৱাই মানে মই মুখ ধোৱাই নাই মানে মুখ ধোৱা নাই মানে ব্ৰাছ কৰিলোঁ মুখখন ফ্ৰেছ কৰা নাই আৰু ভাইটিজনে মানে ক'লে আপোনালোকৰ গাঁৱলৈ যিহেতু আহিছোঁ গাঁওখন দেখুৱাওক বুলি ক'লে আৰু সেয়েহে মানে ভাইটিজনক লৈ আনিলোঁ আৰু এইজন ভাইটিজন আৰু মোক এতিয়া গাঁও ফুৰাবলৈ লৈ আহিছে আমাৰ এইখন দেখাব দাদাই আমাৰ এইখন পথাৰ এখন আছে এইফালে এইখন যিখন পথাৰ দেখিবলৈ পাইছা যে ন এই পথাৰখন মানে এইটো আগত যিটো ঘৰ যে বনাই আছে এই ঘৰটো হৈ গ'ল তোমাৰ মানে এটা মানে বিহু ফাংচন পাতিবলৈ আৰু সেইটো মহিলা সমিতিৰ ঘৰ আৰু এইফালে তোমাৰ হেৰি কি কয় কি বুলি সংগঠন এটাৰ মানে অফিচ বনাই আছে এইখন ফৰেষ্ট ডিপাৰ্টমেণ্টে আগত লৈছিলে এই বাগানখন এতিয়া বৰ্তমান সময়ত মানে এৰি দিলে তেওঁলোকে এতিয়া এনেকেই পৰি আছে মানে ব'ল আগলৈ যাওঁ ব'লক এতিয়া অলপ আগলৈ আৰু দেখাবলৈ ট্ৰাই কৰিব দাদা সেইফালে অকণমান দৃশ্যবিলাক চাওঁগৈ ব'ল আৰু আমাৰ এইটো চাইডে যেন যিবোৰ দেখিবলৈ পাইছা ন এইবোৰ মানে এইটো এটা গাঁৱলীয়া পৰিৱেশৰ নিচিনা মানে ৰাস্তাই আজিও পকা হোৱা নাই হয়নে আজিও পকা হোৱা নাই আৰু মানে তোমাৰ বনোৱা নাই মানে এইফালে পকা ৰাস্তা আছে বাৰু এইফালে অকণমান গাঁৱলীয়া পৰিৱেশ মানে মই চৰকাৰক দুখ দিব যোৱা নাই মানে আৰু মানে বনোৱা নাই চৰকাৰে চিলাপথাৰৰ পৰা মানে মেইন টাউনৰ পৰা 0.5 কিলোমিটাৰ দূৰত মানে আমাৰ আজিও মানে এটা গাঁৱলীয়া পৰিৱেশৰ দৰে এটা পৰিৱেশ আছে গাঁৱলীয়া পৰিৱেশ নহয় মানুহসকল চহকীয়ে হয় কিন্তু আপোনাৰ মানে কি হৈ গ'ল ইয়াৰ ৰাস্তা ঘাট যিহেতু চৰকাৰে মানে পাব্লিকক যিদৰে কয় মানে আমাৰ আম জনতাক মানে যিদৰে কয় আৰু মানে আপোনাৰ সেইটো হিচাপত মানে একোৱেই নাই মানে এইবোৰ যিবোৰ ৰাস্তা দেখিবলৈ পাইছে আজিও কেঁচা হৈ আছে মানে আৰু বেছি দূৰ নহয় চিলাপথাৰ মেইন টাউনৰ পৰা প্ৰায় 0.5 কিলোমিটাৰ মানে হ'ব 0.5 কিলোমিটাৰ কম হ'লেও বেছি নহয় এইবোৰ ৰাস্তা চাওক দেখিছা নহয় আজিও মানে পৰিৱেশটো মানে গাঁৱলীয়াই আৰু মানে মানুহবোৰ চহকী হ'লেও চৰকাৰে ৰাস্তা ঘাটবোৰ পকা কৰি দিয়া নাই আৰু মানুহে নিজে কেনেকৈ পকা কৰি ল'ব ন বহুত টকা যায়গৈ আৰু সেয়ে চৰকাৰে এইবোৰ চকু কাণ দিব লাগে মানে আৰু গৈ আছোঁ আগত যিহেতু দাদা এতিয়া মোক গাঁওখন দেখাই আছে আৰু এই গাঁৱৰ পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে এটা মানে ধুনীয়া এটা প্ৰকৃতি আৰু এইফালে দেখাইছোঁ এই আগত মানে ইয়াৰ পৰা পাহাৰখন মানে এটা ধুনীয়াকৈ মানে এখন ধুনীয়াকৈ জিলিকি আছে আৰু এই যিবোৰ জেগা যেন দেখিছা ইয়াত মই কেইবাটাও এলবাম ভিডিঅ' মানে ইয়াত মই নিজে শ্বুট কৰি কিনি এডিটিং কৰি কিনি মুকলি কৰিছোঁ আৰু মানে ধুনীয়া মানে চিনেৰীটো ধুনীয়া আৰু বেকগ্ৰাউণ্ডত পাহাৰ আছে কালি সেইদিনাখন তোমাক পাহাৰলৈও লৈ গৈছিলোঁ পাহাৰৰ ভিডিঅ'টো যিটো আপলোডিং কৰিছিলা সেই ঠাইডোখৰৰে মানে ইয়াৰ পৰা ধুনীয়াকৈ পাহাৰখন জিলিকি থাকে এবাৰ দেখোঁ আৰু জানেই গাঁৱত আহিলে মানে গাঁৱলীয়া পৰিৱেশটো দেখিবলৈ এনেও শুৱনি হয় আৰু তাতে মানুহবিলাকো ইয়াত বহুত মানে ভাল এটা ক'ব লাগিব কাৰণ সন্মানটো বহুত দিয়ে ইয়াত আৰু আহি পাই গ'লোঁ মানে দেখুৱাবলগীয়া একোৱেই নাই আৰু মানে তথাপিতো দেখুৱাইছোঁ আৰু গাঁৱলীয়া পৰিৱেশ এটা আৰু যিহেতু মানে দেখুৱাবলগীয়া থাকিলেহেঁতেন যদি চৰকাৰখনে গুৰুত্ব দিলেহেঁতেন আৰু এইবিলাকততো বহাবলগীয়া বস্তু বহুত আছে কিন্তু নবহাই পাৰ্ক এখন নাই একো মানে ভাল বস্তু এটাই নাই মানে দেখুৱাবলগীয়া আৰু যিখিনি দেখুৱাইছোঁ মানে এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ দেখাইছোঁ আৰু ভাইটিয়ে আপোনালোকক দেখুৱাই যাব আৰু মই দেখুৱাই আছোঁ কেমেৰা বেক কৰি মানে আগতে মই য'ত গা ধুইছিলোঁ মই বুলিয়ে নহয় মোৰ লগৰখিনি আৰু মই পেণ্ট চেণ্ট খুলি লওঁ আৰু একদম ধুনীয়াকৈ ইয়াতে একদম আৰু পৰি লওঁ নহয়
জঁপিয়াও মানে দেখুৱাই আছোঁ আৰু মানে ইয়ালৈ আহিলে মানে মনত পৰি যায় ল'ৰালি কথাবোৰ মানে ইয়াতে মানে ধুনীয়াকৈ আগতে ঘৰৰ পৰা ওলাই আহোঁ আৰু মানে আপোনাৰ মজা মানে ইয়াত পানী চানী মানে ধুনীয়াকৈ আৰু গাই নদীখন ওচৰতে আছে যিহেতু পাহাৰৰ পৰা পানী বৈ আহে ইয়াত গা ধুই কিবা এটা ভাল লাগে মানে আৰু আহিবা আমি একেলগত আকৌ এবাৰ লেঙেঠা হৈ গা ধুম মানে ইয়াতে মানে সৰুতে দাদাই বোলে কি বুলি কয় আপোনাৰ লগৰ কেইজনৰ লগত ইয়াতে সৰুতে গা ধুইছিলে বোলে পুলটো দেখাই দিছোঁ আপোনালোকক ইয়াতে পুল মানে আগতে পুৰা পানী হৈ যায় ন আগতে নহয় বাৰিষা দিনত মানে পুৰা পানী হৈ যায় পাহাৰৰ পানী একদম মানে আপোনাৰ মজা ধুনীয়া পানী মজা মানে ধুনীয়া পানী মানে পানী আৰু পানী আৰু মানে বৈ আহে আৰু সেই পানীত গা ধুই কিবা এটা ভাল লাগে আৰু এতিয়া দুলদাৰ মানে য'ত কি কৰিছিলে মানে সৰুতে সেইবিলাক আপোনালোকক অলপ দেখালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ কাৰণ বৌয়ে ভাত বনাই থৈছে বোলে ফোন মাৰিছিলে এতিয়া আৰু ভাত খাবৰ কাৰণে মাতি আছে তো আৰু ময়ো এতিয়া ওলাব লাগিব কাৰণ দুদিনকৈ থাকিলোঁ আজি লগাই 3 দিন হ'ল তো ইমান দিন থাকিলেও মানে আৰু ৰখাত নাই আৰু এইচব মানে ৰখাত নাই আৰু ঘৰলৈ যাব লাগিব লাগিলে টিকেটডাল মই কাটি দিম মানে ঘৰলৈ নাযাওঁ আজি মানে গৈ কেনে চাবুৱাত মানে দাদা এজন আছে তো দাদাহঁতৰ ঘৰত আজি সোমাব দিছে তাত থাকি যাব কৈছে আজি তাতে থাকিমগৈ আৰু মানে এতিয়া মই ইমান ভাগ্যৱান বুলিয়ে ক'ব লাগিব কাৰণ ইমান দূৰৰ পৰা আহি কেনে মোক মানে দাদা ইমান ধুনীয়াকৈ মানে শুশ্ৰূষা কৰি আছে আৰু মানে জেগাবিলাক দেখাই আছে আৰু কথাটো তেনেকুৱা নহয় দাদা মই কাহি দিছোঁ কথাটো তেনেকুৱা নহয় মই মানে সকলোকে সহায় কৰোঁ আৰু সকলো আহিব পাৰে আমাৰ ঘৰত আৰু মই সকলোকে সহায় কৰিম আৰু তুমি বুলিয়ে নহয় মানে আৰু আহিব পাৰে আৰু যোন আহে আৰু মই সকলোৰে লগত সমান মানে আজি ডাঙৰ ইউটিউবাৰ এজন হোৱা নাই মই নিজকে নিজে নাভাবোঁ যে মই ডাঙৰ হ'লোঁ বুলি আৰু অসমৰ ৰাইজে যিহেতু মোক ডাঙৰ কৰিছে ন আৰু অসমৰ ৰাইজৰ লগত মই থাকিব লাগিব আৰু এটিটিউড দেখালে নহ'ব আৰু সেয়েহে মানে মই সকলোৰে লগত মিলি থাকিব বিচাৰোঁ আৰু সকলো আহিছে আমাৰ ঘৰত কেইবাজনো ইউটিউবাৰ আহিছে সৰু ইউটিউবাৰ তেওঁলোকেও ভিডিঅ' আপলোডিং কৰিছে আৰু তেওঁলোকৰ পৰা আপোনালোকে চাব পাৰে এই ভাইটিজনৰ ভিডিঅ' চাব পাৰে মই তেনেকুৱা নহয় চবৰ সকলো পানী মানে পানী হওক আৰু এটা ভাল খবৰ কৈ আছোঁ মই আৰু দুলদাই মানে গুৱাহাটী যোৱা প্লেনিং এটা কৰি আছোঁ আৰু গুৱাহাটী গ'লে সম্পূৰ্ণ দায়িত্ব মোৰ মানে দুলদা আৰু মই গৈ আছোঁ এটা প্লেনিং চলি আছে আমাৰ দুইজনৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা আপডেট পাই থাকিব মানে এইকেইদিনতে শৰাইঘাটত মানে 13ৰ পৰা 14-15ৰ ভিতৰত মানে ভিতৰত কোনটো সময়ত মই নাজানো কল কৰিব মানে বাবলুৱে গুৱাহাটীৰ পৰা মানে এজন ফটোগ্ৰাফাৰে মোক কল কৰিব আৰু মই তালৈ গৈ আছোঁ মোৰ লগতে ভাইটিও যাব মানে আৰু যদি ভাইটি চেনেলটো চাই আছে আৰু ভিডিঅ'টো শেষৰলৈকেতো আপোনালোকে এতিয়ালৈকে চাই আছে গম পাইছোঁৱেই আৰু আপোনালোকে এটা কাম কৰিব যদি শৰাইঘাটৰ যিখন মানে ফেষ্টিভেল আছে বহুত ডাঙৰ ফেষ্টিভেল আৰু তাৰ পৰা আমি মানে মই যাম আৰু ভাইটিকো মই লৈ যাম ভাইটিৰ সম্পূৰ্ণ দায়িত্ব ময়ে ল'ম আৰু তাত গৈ মানে এটা ভাল দৃশ্য দেখুৱাম মানে শৰাইঘাটৰ তলৰ দৃশ্য মানে আৰু আপোনালোকে চাবলৈ পাব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব এতিয়া আমি গাঁও ফুৰি আহি গ'লোঁ আৰু এফালে বৌয়ে ভাত হ'ল নেকি ভাত হৈ গ'ল তো এতিয়া ভাতটো খাম আৰু লাহেকৈ ওলাই যাম মই আৰু এতিয়া ভাত পানী খালোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু এফালে বৌক বিদায় দিছোঁ থাকিব আকৌ আহিবা আৰু দাদা এতিয়া মোক অকণমান বাছ ষ্টেণ্ডলৈকে যিহে মানে পেট্ৰলৰ দাম বাঢ়িছে হয়তো সকলোৱে জানেই আৰু বাইকত নিনো মানে নহয় সেইটো কথা নহয় মানে কি হৈ গ'ল কালি ভাইটিয়ে মানে ময়ো ওলাই গ'লোঁ ভাইটিৰ লগত মানে ভাইটিয়ে ব্লগ এটা যিহেতু শ্বুট কৰিম বুলি ক'লে আমাৰ চিলাপথাৰত আৰু সেই গতিকে মানে ভাইটিও মোৰ লগত ওলাই গ'ল এই ভাইটিৰ কথা কৈছোঁ আৰু মোৰ ভাইটিয়ে মানে কি কৰিলে মোৰ ভাইটি মানে আপোনালোকৰো ভাইটি তেওঁ মানে কি কৰিলে ঘৰত বৌকো যিহেতু নাছিলে চাবিটো মানে বাইকৰ লগতে লৈ গুচি গ'ল মানে যিহেতু মানে গাড়ী চলায় ন মানে অৰুণাচলত গাড়ী চলায় সেয়ে মানে চাবিটো লগতে লৈ গুচি গ'ল আৰু অৰুণাচল ভালেগে চাবিটো আৰু সেয়েহে মানে এতিয়া বাইকত থ'ব যাব নোৱাৰোঁ আৰু আজিও মানে খোজকাঢ়িব লাগিব মোৰ লগত ব'লা তো এতিয়া বাছ ষ্টেণ্ডলৈকে খোজকাঢ়ি যাব লাগিব তো বৌক বিদায় দিছোঁ থাকিব আকৌ আহিম কেতিয়াবা এতিয়া আমি খোজকাঢ়ি আহি কেনে মেইন হাইৱে পালোঁ আৰু এইডোখৰ টমটমত যাব লাগিব বাছ ষ্টেণ্ডলৈকে যাব তো বাছ ষ্টেণ্ডলৈকে এতিয়া আমি টমটমতে গৈ আছোঁ বাছ ষ্টেণ্ড পাই গ'লোঁ কিন্তু বাছ নাপালোঁ এতিয়া মেজিকতে যাব লাগিব তো ডিব্ৰুগড়লৈকে মেজিকতে যাব লাগিব আৰু ইডোখৰ আকৌ বেলেগ বাছত যাব লাগিব তো দাদাকো বাই বাই দিছোঁ আৰু থাকিব আকৌ লগ পাই আছোঁ আহি আহিব আকৌ তো আকৌ লগ পাই আছোঁ যাব মই যাম বাৰু ঠিক আছে আমাৰ মানে ওলাই অহা অলপ লেট হৈ গ'ল সেইকাৰণে আৰু এতিয়া মেজিকতে যাব লাগিব বাছ নাপালোঁ তো মেজিকতে গৈ আছোঁ আকৌ ডিব্ৰুগড়ৰ পৰা আমি আকৌ বেলেগ বাছত যাব লাগিব আৰু মানে মই এইডোখৰত বাছ চেঞ্জ কৰিবলগীয়া হ'ল তো এতিয়া বাছত বহি ল'লোঁ কাৰণ মেজিকখন একেবাৰে মানে চাবুৱালৈ গৈ নাযায় ডিব্ৰুগড়লৈকে আহিলে আৰু এতিয়া মই বাছত বহি ল'লোঁ আৰু এইফালে খিৰিকী চিট এটা বিচাৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ
আৰু মই এতিয়া পালোহি চাবুৱা আৰু চাবুৱা পালোহি আৰু দাদাজনক ফোন মাৰিলোঁ আৰু মোক পিক আপ কৰিবৰ কাৰণে আহি আছে দাদাজন আৰু ৰৈ থাকোঁতে দাদাহঁতিও আহি পালেহি এয়া পালেহি আৰু মানে লগৰ এজন পালোঁ যে কোন লগৰ এই লগৰ এজন আছিলে তাৰ কাৰণে ৰখি দিলোঁ মানে অঁ তো লগৰজন লগ পোৱাৰ কাৰণে ইয়াতে মই নামি দিলোঁ আৰু দাদাহঁতি আহিবলগীয়া হ'ল অলপ দূৰ তো এতিয়া গৈ আছোঁ দাদাহঁতৰ ঘৰত আৰু এতিয়া দাদাহঁতৰ ঘৰ পালোহি এতিয়া নামি লওঁ চ' এইটোৱে আৰু দাদাহঁতৰ ঘৰ এইটো হৈছে দাদাৰ ল'ৰাটো এইফালে হা নামটো কৈ দিয়া মানস লাহন হা মানস লাহন মানস লাহন ব'লা বৌ ক'ত আছে এই বৌ আৰু এইফালে বৌয়ে ভাতটো ধুনীয়াকৈ সজাই দিছে দালি আৰু এইফালে ব্ৰইলাৰ মাংস ধুনীয়াকৈ সজাই দিছে এতিয়া ভাতটো খাই লৈছোঁ আৰু মানে দাদাহঁতৰ ঘৰটো বহুত ধুনীয়াকৈ সজাই ৰাখিছে দাদাই চক এইবিলাক গোটেই ঘৰটো মানে ধুনীয়াকৈ সজাই ৰাখিছে আৰু আহিবলগীয়া ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহ'লে তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই